পাহাৰীয়া মই এই চাওক না। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ত। ভয়ামৰে তই পাহাৰীয়া মই, ভয়ামৰে তই। গতিকে ভিডিঅ'টো চাই থাকক, ভাল লাগিব আৰু এনজয় কৰক। আপোনালোকে ঘৰত বহি বহি ধুনীয়াকৈ এনজয় কৰক, খুলি লওক আৰু এনজয় কৰক। আৰু গম পাইছে চাগে, থাম্বনেইল দেখিয়ে গম পাইছে ক'লৈ গৈ আছোঁ, ক'ত কি কৰিবলৈ গৈ আছোঁ। মোৰ ছাবস্ক্ৰাইবাৰবিলাক ইমান কৰা নহয়তো, টেলেণ্ট বিৰাট টেলেণ্টেড। মেইন বস্তুটো হৈছে এই গুগলটোৱে যে বিৰাট টেলেণ্টেড কৰি দিছে, আকৌ সাংঘাতিক টেলেণ্টেড। মই ভাবোঁ আনিছোঁ গুগলত মানে একদম ৱৰ্ল্ডৰ যিকোনো বস্তু গুগলত পোৱা যায়। এইটো পোৱা যায় নে নাযায় বাৰু? ধৰ মই এনেই মই ভাবোঁ আৰু মই সাংঘাতিক খাটাটো বেয়া খাটা একদম এনেকুৱা মোকে নভবা কিছুমান কথা ভাবি থাকোঁ, বুজিছা নাই? মই ভাবোঁ যে কি ধৰ লেট্ৰিনত কেনেকৈ বহি কিনে হাগিলে গু অকণমান বেছিকৈ ওলাব, হা এই সেনেকুৱা এটা কথা ভাবোঁ। মানে কি সেইটো চাৰ্চ কৰিলে কিন্তু ওলাব না নোলায় না, চাবচোন আপোনালোকে চাবচোন ওলাব না নোলায়। মই ভাবোঁ বেয়া টেলেণ্ট নকবি আৰু কেনেবাকৈ যে চাই নাই যদি কেনেবাকৈ যে মোৰ মাথাটোত পায় নহয়, একদম খাই থৈ দিব, চুপ বনাই খাই দিব, খাব খাটাং খাব, একো নাই যে মাথাত খাই থৈ কি কৰিব, খাবই। যদি নতুনকৈ কোনোবাই যদি মোৰ চেনেললৈ আহিছে, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, লাইক কৰক, কমেণ্ট কৰক, ইমান সোপা আছে গোটেই সোপা কৰি দিয়ক। এইখিনি দেখিছেনে, চাহ গছৰ মাজে মাজে আকৌ জালুক, কিমান ধুনীয়া। আপোনালোকৰ ঘৰত যদি বাগান চাগান আছে, বাগানৰ মাজত যদি চাহ গছৰ মাজত যদি ডাঙৰ ডাঙৰ তেনেকুৱা ধৰণৰ কিবা গছ যদি আছে নহয়, তাৰ মাজে মাজে আপোনালোকে জালুক, হিন্দীত গোলমৰিচ বুলি কিনি কয় ন, এই গোলমৰিচ লগাই দিয়ক। বিৰাট মানে ভাল, দুইফালৰ পৰা, ওপৰৰ পৰা পইচা, তলৰ ফালৰ পৰা পইচাই পইচা। আমি এতিয়া ফাৰ্ষ্ট সোমালোঁ আপোনাৰ 7KM ৰিজৰ্ট। বিৰাট ধুনীয়া লোকেশ্যন, ইয়াতো চাই যাওঁ বুলি সোমালোঁ। বিৰাট ধুনীয়া লোকেশ্যন, বিৰাট ধুনীয়া জেগা। এই চব না বাটচৰা নিচিনা, আমাৰ কি কয়, আমাৰ অসমীয়াত কি কয়, বাটচৰা বুলি কয়। বাটচৰা এটা বনাই থৈছে, ইমান ধুনীয়া। পানী চানী আছে গোটেই। ধুনীয়া লোকেশ্যন দেই, হা। এইবিলাক ধুনীয়াকৈ বনাই থোৱা আছে, এইবিলাকে ধুনীয়াকৈ বহি বহি ইয়াত খাব, বহি সেইফালে যাওঁ, এইবিলাক ধুনীয়াকৈ বহি বহি ইয়াত খাব পাৰে। চাওক না কিমান ধুনীয়াকৈ বনাই থৈছে, এইফালে বহিব পাৰে, এইফালে বহিব পাৰে ধুনীয়াকৈ। আৰু এটা আছে ফাৰ্ষ্ট ক্লাছ মানুহৰ কাৰণে ইয়াত বনাই থৈ দিছে। আমি আৰু ফাৰ্ষ্ট ক্লাছ নহয় আৰু। আজি ৰিজৰ্টখন একচুৱেলি বন্ধ আছে মানে এই কি কয়, এইখন যিখন নদীখন বৈ আহিছেতো, নদীখনত পানী বৈ আহিছে, সেইকাৰণে বোলে বন্ধ আছে। বিৰাট ধুনীয়া, ইয়াত মানে বহি ধুনীয়াকৈ খাব পাৰে, ধুনীয়া জেগা। আৰু এটা বস্তু দেখাই যায় আপোনালোকে চাওক, ইয়াত মানে ফেমিলিৰ কাৰণেও, ফেমিলি আহিলে কিনে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ ইয়াত খেলিব পাৰিব, খেলাৰ কাৰণে গোটেইখিনি বস্তু আছে ইয়াত দেখাই আছোঁ। আমাৰ সৰু ল'ৰা এটা আহিছে মোৰ লগত, সেই সৰু ল'ৰাটো এতিয়া খেলিব, এতিয়া চাব দেই, দে বহ। এইটো সৰু ল'ৰাটো সি অকণমান গুণাক। আগতে সেই আমাৰ গোহালিত যিটো মাউলিডাল নহয়, মাউলিডালৰ আগতে ৰছী লগাই কিনি খুব আমি খেলিছিলোঁ। আপোনালোকে খেলিছিলে নাই কমেণ্ট কৰিব হা। ইও খেলিছিলে বোলে আগতে, সেই মনত পৰিছে। আজিকালি নাই বোলে তেনেকুৱা ঘৰত, গোহালি বোলা বস্তুটো নাই বোলে, হা। সেইকাৰণে বোলে ই এতিয়া খেলিবলৈ মন গৈছে, সেইকাৰণে খেলিছে। আৰু এটি আছে এটি অংকুৰ, কেনেকুৱা লাগিছে অংকুৰ? একদম ধুনীয়া, বঢ়িয়া, মজা লাগিছে ন?
সেইটোৱে এনেকৈ কোনে কিমান ওপৰলৈকে বহি থাকিব পাৰে আগতে সেনেকুৱাকৈ খেলিছিলোঁ তাৰপিছত আৰু এতিয়া আৰু এটা এইবিলাক মুঠতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ খেলিব পাৰে দৌৰিব পাৰে এইবিলাক গোটেইখিনি বস্তু আছে ইয়াত এইবিলাক চব এইবিলাক ধুনীয়াকৈ খেলিব পাৰে একদম পূৰা ধুনীয়া লোকেশ্যন আৰু আমাৰ এই পোৱালিকেইটা চবচোন কোনে গধুৰ আটাইতকৈ কোনে গধুৰ এই চাচোন চা এইটো নোৱাৰিছে দাঙিবলৈ নোৱাৰিছে মই এবাৰকে চুঁচৰি দেখাম চাব দেই আমি কেতিয়াবা সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ দেখাব লাগে হয় নাই মই এতিয়া সৰু ল'ৰা ছোৱালীৰ নিচিনা হৈ দেখাম এবাৰকে চুঁচৰি দেখাম চাব দেই বানপানীয়ে দলং ভাঙি দিলে এইফালে চামফে দলং এফালে এতিয়া পানী বাঢ়িছে কাৰণে অলপ ৰিক্স আছে এতিয়া বন্ধ কৰা আছে গোটেই ধুনীয়া বন্ধ কৰি দিছে ইয়ালৈ বন্ধ কৰি থোৱা আছে ধুনীয়া একদম যেতিয়া মানে পানীটো পূৰা সম্পূৰ্ণ কমি যায় বিৰাট ধুনীয়া লাগে ইয়াত গা পা ধুবলৈ গৰমত গা চা ধুবলৈ বিৰাট মজা লাগে আৰু থেংক ইউ চালে সকলোৱে ভাল লাগিলে ধন্যবাদ বহুতখিনি এনজয় কৰিলোঁ ফুৰিলোঁ আৰু এতিয়া উভতি আহিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ